वेलकम बैक टू माय यूट्यूब चैनल गीतुमणि कुकिंग एंड ब्लॉगिंग। आज रातिपुवाई पिठा बनाम घोला चापेरी पिठा नारिकल दिया और सेया आपनालोকক शेयर करिम। आपनालोके भिडिओটো শেষলৈ एया মই रातिए তিয়াই थৈ दिसिलो। এতিয়া মই मिक्सित खुंदिम। এই লগতে এয়া नारिकल दिसु। नारिकल दिया पिठा खूब ভাল লাগে খাই। ठीक আছে बनाই আছো মই চাই থাকিব। মামি যে আগতে অলপ মানে তেল দি পেলাই এখন কাপোৰে দি পিঠা আৰু চাহ খাম। আজি ভণ্টিজনী যে আহিছিল যাব তাৰ কাৰণে মাংস আনিছে আৰু মাংসটো মায়ে বনাব। এনে সাধাৰণতে আমি বনাওঁ, আজি মায়ে বনাব আৰু মায়ে বনোৱাৰ কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱাকৈ বনাই। চাব ভিডিঅ'টো আৰু শেষত কমেণ্ট কৰি জনাম। মাংসটো মায়ে বনাইছে। মাৰ ষ্টাইলত আজিকালি নিচিনা নহয়, আমি ষ্টাইলত বনাইছোঁ। ক'ত যোৱা? ক'ত যাবা? ক'ত যাবা কৈ দিয়া? চব খাই নেকি? ক'ত যাবা? ক'ত যাবা? ক'ত যাবা কৈ দিয়া? ক'ত যাব? ওপৰত। ক'ত ওপৰত? বামুন্দিত নাযা? ক'ত যাবা নহ'লে? ক'ত যাবা নহ'লে? কালি যাব। কালি যাবা বামুন্দিত? নহ'লে আজি কিয় ওলাইছা কাপোৰ কানি পিন্ধি? আজি মন্দৰিত যাব। মন্দৰিত যাম বুলি কৈ দিয়া। মামাঠাইত যাব ন? ক'ত যাবা? মন্দৰিত। মই ধুনুক বাই বাই। বাই বাই দেই। বাই বাই। এয়া ভণ্টিহঁত যাব ওলালে। সিহঁতে এতিয়া যাব বামুন্দি। আৰু মই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ। আকৌ লগ পাম আপোনালোকক অহাকালি এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ তেতিয়াহ'লে বাই বাই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি